বাপৰে বাপ, ললিত ঘৰ কিন্তু গছ বহুত কল আছে দেই। গছ থাকিলেনো কি হ'ব, এতিয়া আকৌ শুকান গছত লাগিব। কালি গোটেই ধাৰাসাৰ বৰষুণ দি মানে চব শুকান গছ একেবাৰে তিতি পুৰি শেষ হৈ গ'ল। দৰকাৰ পৰিলে গৈ পিনে টাউনৰ পৰা আনিব ক'ব লাগিব। আনিলো আকৌ মিটাৰদাৰে এনেকৈ থ'ব নোৱাৰি নহয়। সি আনিব, তাৰ বহুত পইচা আছে নহয়। আৰু পইচা নাথাকিলেও পিতাকক বহুত ভাল পায়। আনৰ কাৰণে নহ'লেও পিতাকৰ কাৰণে আনিবই, বাকী কৰি হ'লেও আনিব সি। আৰু অকণমান আগলৈ যাওঁচোন, যদি শুকান হৈ পাওঁ তেতিয়া নানিলেও হ'ব আৰু। বছ গাইটি এতিয়া হৈ গ'ল আৰু কৈ মেলি এতিয়া মই ককা ওচৰলৈ যাওঁচোন। ককাই কিবা এটা কৰি থ'ব পাৰে নহয়, আকৌ খৰি চৰি গোটাব পাৰিলে মই খৰি চৰিকে লৈ আহিব লাগিব। ককাই বুঢ়া মানুহ তেনো ক'ত ইমানকৈ খৰি আনিব পাৰিব। মই যাওঁ আৰু খৰিখিনি আনি দিব লাগিব ধুনীয়াকৈ। এতিয়া গৈ চাওঁচোন, যদিহে শুকান খৰি পায় তেনেহ'লে আকৌ আহি পিনে ললিত ঘৰৰ পৰাই হেৰি কৰি দা এখন আনি লৈ যাবই লাগিব। দাখন হ'লে কাটিব পাৰিম সেইবিলাক। আমাৰ কিন্তু গাঁৱৰ মানুহবিলাক বহুত অভদ্ৰ আছে দেই। মই ক'লোঁ বোলো এই মৃতদেহ এটা জ্বলাব আছে হাও কোনোৱে একেবাৰে জেগা বা টচমচ নহ'লে সকলোৱে আৰু কয় নেযাওঁ। যেতিয়া সিহঁতে মৰিব বা সিহঁতৰ অনা পৰিয়ালৰ মানে মৰিব, তেতিয়া কোনোবাই যায় নে নাযায় চাওঁচোন। মইতো কেতিয়াও নাযাওঁ এখন গাঁৱৰ মানুহ মৰিলেও। মৃতদেহ এটা জ্বলাবহি নোৱাৰি, ইমান ভয় পাদৰ মানুহ থাকিব লাগে নে পৃথিৱীত। যাওঁ এতিয়া গৈ পিনে মামনিকে খবৰ দি থওঁগৈ। মামনি যাবই চাগে এনেও। ললিত দা হৈ গ'লনে কৰি পিনে? হৈ গ'ল। মই ধুনীয়াকৈ টানছে গোটেইখন একেবাৰে সিটো মূৰৰ পৰা সিটো মূৰলৈ বান্ধি দিছোঁ। ভালে কৰিলে দিয়ক। পিছে আপুনি কিবা এটা খালে নাই খোৱা? নাই, কিনো খাবি আৰু ইমান দুখৰ মাজতে। একো নাই খোৱা আৰু একো এটা খাবলৈ মনো যোৱা নাই। আৰে কিবা এটা খাই ল'ব, তেতিয়াহে অকণমান শক্তি পাব। হ'ব দে, নাখাওঁ। পিছে ল'ৰাটোৱে কিবা খালে নাই খোৱা জানো। আৰে আপোনাৰ ল'ৰাটো মৰিলে আৰু আপোনাৰ মৰা মানুহেতো একো নাখায়। সি তাৰ মাত্ৰ দেহটোহে ত্যাগ কৰিছে, কিন্তু সি মোৰ বাবেও সদায় জীয়াই আছে। আপুনি ঠিকেই কৰিছে। এজন পুতেকে যেতিয়া মৰে তাৰ বাপেকেহে ধৰিব পাৰে তাৰ দুখ কিমান। বছ কাটি পাই গ'লো, এইডালে হৈ যাব আমাৰ কাৰণে সেই মৃতদেহ জ্বলাবলে। এতিয়া গৈ পিনে নগে মাতি আনোগে। সিয়ে আকৌ এইবিলাক কাটিব পাৰিব, মই আকৌ এইবিলাক আকৌ কাটিব চাটিব নোৱাৰো নহয়। দাইটি আপুনি নগে মাতি আনিব নালাগে, মই আহিলোৱে। হয় নেকি, তই আহিলিয়ে? আহিলো। কি আছে কওক? এই শুকান খৰিডাল দেখিছ নাই? এই শুকান খৰিডাল ধুনীয়া কাটিম। এই শুকান খৰিডাল দেখিছ নাই? এই শুকান খৰি ধুনীয়া কাটিম বুলি পিনে একেবাৰে মৃতদেহ জুলতাত থৈ আহিবিগে দেই। ঠিক আছে, আপুনি চিন্তাই নকৰিব। মই ধুনীয়া কাটি মেলি একেবাৰে মই মৃতদেহ জ্বলোৱা থৈ আহিম। আপুনি চিন্তা নকৰিব। এতিয়া আপুনি গৈ থাকক, মই পটককৈ দাখনকৈ লৈ আহোঁগৈ। হ'ব বাৰু যা, তই পটককৈ দাখন গৈ লৈ আহিগে। মই বেলেগ কামবিলাক শেষ কৰোঁগে। আকৌ মৃতদেহ জ্বলাবলৈ বহুত কাম কৰিব লাগে নহয় আকৌ। ঠিক আছে দিয়ক, মই পটককৈ গৈ পিনে দাখন আৰু কোদাখন লৈ আহোঁগৈ। তাৰপিছত মই এইবিলাকো চব কাটিব লাগিব। আপুনি এতিয়া যিবিলাক কাম কৰিব আছে সেইবিলাক পটককৈ কৰি লওকগৈ। সেইটো কাৰণেতো বহুত ভাল লাগে তই যে কিবা এটা কৰিব দিলে পটাপট কৰি দিয়। আৰু আমাৰ গাঁৱৰ মানুহবোৰে দেখিছ নে, আমাৰ গাঁৱৰ মানুহবোৰে একোকে নকৰে একেবাৰে। তয়ে বহুতকৈ ভাল, তয়ে যদি মৰত তেতিয়া মইতো কৰি দিমগৈ, তই চিন্তা কৰিব নালাগে বাৰু। মোৰ আগত আপুনি মৰিব নেকি? মইহে আপোনাক কৰি দিব লাগিব চাগে। তই মৰাৰ আগত থাকিবি দেই, মই মৰা কথা খালে বহুত বেয়া পাওঁ গো। হ'ব দিয়ক, আজিৰ পৰা নকওঁ। আপুনি যাওক পটককৈ। হ'ব। মই এতিয়া যাওঁ, পটককৈ গৈ লৈ আহোঁগৈ। বাইদেউ আহক, মোৰ চবত লুকাশি কল আপোনালোকে খাই বহুত ভাল। আৰু মোৰ চব কল একদম ফ্ৰেছ। এতিয়া মই আনিছোঁ গছৰ পৰা পাৰি। কোনোবা ঘৰ আছেনে? সোনকালে আহিব। মই কল আনিছোঁ, পটককৈ লৈ যাওক মোৰ পইচা বা নহ'লে আকৌ কল চল শেষ থাকিলে আৰু নাপাব নহয়। কোনো আপুনি ক'ৰ পৰা আহিছে? মই যে আপোনাৰ এই গাঁওখনৰ পৰা প্ৰথমবাৰ দেখিছোঁ। মই সেই শিৱৰ গাঁৱৰ পৰা আহিছোঁ কল বেচিবলৈ। আপোনালোকৰ গাঁৱত বোলে বহুত কল বিক্ৰী হয়, সেইতিয়া মই কল বেচিব আহিছোঁ। এটা কল লৈ লওক না, মই বহুত দুখীয়া মানুহ হয়। কলটো ভাল নে বেয়া বাৰু? একদম ফ্ৰেছ মাল হয়। আপুনি এবাৰ খাই চাওক না। এটা খাই চালে আপুনি একেবাৰে মুখৰ পৰা এৰিব নোৱাৰিব। আৰু এটা খাম লাগি থাকিব। হয় নেকি? পিছে মোৰ ওচৰত এটকা পইচা নাই নহয়। নাই পইচা নালাগে। আজি মই প্ৰথম দোকান দিছোঁ না, সেইটোকে চবকে ফ্ৰীয়ে কল খুৱাই আছোঁ। আপুনি খাই যে খাওক কল। দিয়া এটা মই কল এটা খাই যাওক, এনেকুৱা নালাগে চাওঁ।
এয়া লওক কল দিয়ক মানে কল এটা খাইছোঁ কেনেকুৱা লাগে চাওঁ যদি ভাল লাগে আৰু এটা কিনি দিম দেই সি আৰু সিভাগে আহিব হ'ব বাৰু দিয়ক মই বোলে এয়া থাকিম নহয় আপুনি কল খাই থাকিব পাৰিব এতিয়াই হবি তই মধুভস্ম আপুনি কিবা কৈ আছিলে নেকি বাৰু এই নাই নাই একো নাই এনে খাওক ঠিক আছে দিয়ক বাৰু ভণ্টি তুমি কিন্তু বৰ ধুনীয়াকৈ বনোৱা দেই এই নাই বাইদেউ মই বনোৱা নাই মই বোলে ৰুইছোহে কলগছ তোমাৰ হাতখন কিন্তু বহুত যাদু আছে তুমি যি গছ ৰুইছা মিঠা ওলাইছে পিছে আৰু এটা ফিকে দিবা নেকি মোক নাই আৰু ফিকে দিব নোৱাৰি বাৰু পিছে আপুনি যাদু চাওক আপুনি ওপৰলৈ যাব ওপৰলৈ ধামকে তলা পৰিব চাব দেই হে তুমি বোলে কি কথা কৈছা মোক কি ধাম তললৈ পৰিম সি বাৰু আৰে আপুনি ভয় নকৰিব না এতিয়া চাওক না মোৰ যাদু চিকি বম বম চিকি বম মামনি আহি যাবি তই ৰাতিকে মোৰ লগতে 7টা বজাত বাপরে বাপ এটা কি বস্তু বাপরে বাপ এটা কি বস্তু মামনি একবার কল খুৱাই পিনে ওপৰত তললে দিলে পেলাইছে ওচৰৰ পৰাই আহোঁগে আকৌ বেছি ওচৰ ভয় লাগে নহয় আকৌ ভোজটো হ'ব পাৰে কেনেকে ভঁচ কেনেকে দেখা নাই নেকি বাৰু হলটো যাবই লাগিব নিজৰ প্ৰাণটো আগত ৰাখি পিনে যাওঁচোন এইজনী মহিলাজনী জীয়াই আৰু ধন্যবাদ দাদী এয়া চাওক মই একেবাৰে চিতা বনাই এৰ দেই তই কিন্তু জানো আকৌ দেই এইবিলাক চব বনাবলে আৰে এইবিলাক জানিব লাগিব ন আমাৰ গাঁৱৰ মানুহবিলাকে আকৌ এইবিলাকে ভয় কৰে নহয় মই এইবিলাক চব কাম কৰিব লাগিব এবাৰবিলাকে মৰিলে মানে তই আমাৰ গোটেই গাঁওখনৰ ভৱিষ্যত হয় ধন্যবাদ দাদী মিটাৰটো লৈ আহোঁগে বলক বৈ লৈ আহোঁগে ললিত এতিয়া বাৰু মিটাৰটো লৈ যাম আৰু বৈ মোৰ মই নিব নিদিওঁ আইতা কি কথাবিলাক ক'ব আহিছো তই এই মিটাৰটো জ্বলাব লাগিব নহ'লে আকৌ তোমাক পুতেই শান্তি নাপাব নহয় কথা কি মোৰ পুতেটো শান্তি নাপাব তেহে লৈ যাওক তাক সোনকালে শান্তি দিয়কগে হ'ব বাৰু দে যা মিটাৰ দে তোক আমি শান্তি দিলো তই হ'ল ললিতৰ পুতেকে তই স্বৰ্গত স্থান পাওঁ এয়াই আমি কামনা কৰিছোঁ যা তই আৰু আমাৰ অশান্তি নকৰি তোৰ মৃতদেহ আৰু ভালদৰে সুশান্তিয়ে থাকিব পাৰে আমি সেয়াই কামনা কৰিছোঁ আপোনালোকে আমাৰ ঘৰলৈকে আহক মোক ইয়াৰ নিয়ম দিলে কি কৰিব লাগিব সকলোবোৰ বুজাই দিব হয় নেকি বৰ ধুনীয়াকৈ তোক বুজাই দিম